মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে জানা যে 12 নৱেম্বৰ 2021 তাৰিখে নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে অৰ্থাৎ নাছৰ এটা পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে তাৰ বাবে তোমালোকে ঘৰতে প্ৰস্তুত হ'ব লাগিব আৰু যদিহে স্কুল খোলে তেতিয়াহ'লে হয়তো আমি বিদ্যালয়ত কেইদিনমান তোমালোকক প্ৰস্তুত কৰিবলৈ সুবিধা পাম। আজি তোমালোকৰ বাবে কেইটামান প্ৰশ্ন লৈ আহিছোঁ, আহাচোন চাওঁ। প্ৰথমে এইটো এটা সৰু এটা সাধু আছে বা এটা দফা আছে। এই দফাটো পঢ়ি তোমালোকে ইয়াৰ তলত কেইটামান প্ৰশ্ন পাবা, সেই প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব। চাওঁচোন ব'লা কি কি প্ৰশ্ন আছে। প্ৰথমতে দফাটোৰ নাম দি আছে এটা আচৰিত কৌশল। ব'লা আমি দফাটো পঢ়োঁ। বহুদিনৰ আগতে এজন সদাগৰৰ ঘৰত ডকাইতি হৈছিল। তেওঁ ৰজা কৃষ্ণদেৱ ৰায়ৰ ওচৰলৈ গৈছিল আৰু এই বিষয়ে জনাইছিল। ৰজাই তেওঁৰ আটাইতকৈ বুদ্ধিয়ক মন্ত্ৰী তেনালীৰামক মাতি আনিছিল আৰু এই সমস্যাটো সমাধান কৰিবলৈ কৈছিল। তেনালীৰামে সদাগৰৰ সকলো চাকৰ আৰু বন্ধুসকলক মাতি আনিছিল আৰু প্ৰত্যেককে সমান দৈৰ্ঘ্যৰ একোডালকৈ লাঠি দিছিল। তেওঁ তেওঁলোকক কৈছিল, এই লাঠিডাল লোৱা আৰু কাইলৈ উভতাই লৈ আনিবা। এইবোৰ বিশেষ লাঠি। যিবোৰ লাঠি চোৰৰ হাতত পৰিছে সেই লাঠি এদিনত 1 আঙুলকৈ বাঢ়ি যাব। যদি আপোনালোকে চুৰ কৰা নাই তেনেহ'লে আপোনালোকৰ লাঠিবোৰ দীঘল বা চুটি নহয়। এইদৰে মই চোৰ চিনাক্ত কৰিবলৈ পাৰিম। সকলোৱে নিজৰ নিজৰ লাঠি লৈ ঘৰলৈ গৈছিল। তেওঁলোকৰ মাজত চোৰজন আছিল। তেওঁ ভাবিছিল, মই কাইলৈ ৰজাৰ সন্মুখত ধৰা পৰিম যদি মোৰ লাঠিডাল 1 আঙুল বাঢ়ি যায়। মই নাজানো কি শাস্তি মই নিশ্চয়কৈ পাম। গতিকে কিয়নো মই এই আচৰিত লাঠিডালৰ 1 আঙুল কাটি নিদিওঁ। সেয়েহে তেওঁ লাখুটিডাল কাটি মিহি আৰু সুন্দৰ কৰি তুলিছিল। সেইডাল যে কাটিছিল সেইটো ধৰিবলৈ বৰ জটিল হৈছিল। পাছৰ দিনা ৰাতিপুৱা বৰ আনন্দ মনেৰে চোৰজন ৰজাৰ ওচৰলৈ আহিছিল। তেনালীৰামে লাঠিবোৰ নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু অতি সহজতে চোৰজন বিচাৰি পাইছিল, যিহেতু তেওঁৰ লাখুটিডাল 1 আঙুল চুটি আছিল। অৰ্থাৎ তেওঁ যিবোৰ লাঠি বা লাখুটি দিছিল সেইবোৰ কোনো যাদুকৰী লাঠি নাছিল, নহয়নে? তেওঁ গোটেইবোৰকে একেধৰণৰ লাঠি দিছিল আৰু এজনে ভাবিলে, অৰ্থাৎ চোৰজনে ভাবিলে যে তেওঁতো চুৰি কৰিছে, গতিকে তেওঁৰ লাখুটিডাল কি হ'ব, দীঘল হৈ যাব। গতিকে তেওঁ আগতেই 1 আঙুল কি কৰিলে, কাটি দিলে। তাৰ ফলত কি হ'ল, তেওঁ যেতিয়া অৰ্থাৎ আটাইবোৰে আহি যেতিয়া জমা দিলেহি, ঘূৰাই দিলেহি, তেতিয়া কি হ'ল, তেওঁৰ লাখুটিডাল কি হৈ পৰিলে, চোৰজনৰ লাখুটিডাল চুটি হৈ পৰিলে। ফলত তেওঁ অৰ্থাৎ তেনালীৰামে অৰ্থাৎ মন্ত্ৰীজনে সহজতে চোৰজনক চিনাক্ত কৰিব পাৰিলে। এতিয়া ব'লাচোন যাওঁ, আমি কি কি প্ৰশ্ন আছে এবাৰ চাই লওঁ। প্ৰথমৰ প্ৰশ্নটো চোৱা, 6 নম্বৰ। চোৰজন চিনাক্তকৰণ কৰিবলৈ তেনালীৰামে কাক মাতি আনিছিল? তেনালীৰামে অৰ্থাৎ কোনে? মন্ত্ৰীজনে। অপশ্যন দিয়া আছে A, B, C, D ৰজাক, B আছে তোমাৰ ৰজা আৰু সদাগৰজনক, C আছে সদাগৰৰ চাকৰসকলক আৰু D আছে সদাগৰৰ সকলো চাকৰ আৰু বন্ধুসকলক। ইয়াৰ প্ৰশ্নটো আমি ইয়াতে পাম। চোৱাচোন, এইটো তেনালীৰামে সদাগৰৰ সকলো চাকৰ আৰু বন্ধুসকলক মাতি আনিছিল। গতিকে শুদ্ধ উত্তৰটো হ'ব এইটোৱে, হয়নে? শুদ্ধ উত্তৰটো হ'ব D, সদাগৰৰ সকলো চাকৰ আৰু বন্ধুসকলক। এতিয়া 7 নম্বৰ প্ৰশ্নটো চাওঁ আমি। ৰজাই কিয় তেনালীৰামক চোৰজন বিচাৰি উলিয়াবলৈ কৈছিল? কিয় কৈছিল? প্ৰথমতে এটা অপশ্যন দি আছে, ৰজাই তেনালীৰামক পচন্দ কৰিছিল। B আছে তোমাৰ তেনালীৰামে চোৰজনৰ বিষয়ে জানিছিল, জনা হ'লতো কথাই নাই, আগতেই কৈ দিব পাৰিলেহেঁতেন, হয়নে? C তেনালীৰামৰ যাদুকৰী লাঠি আছিল, হয়নে? তেনালীৰামৰ কোনো যাদুকৰী লাঠি আছিল জানো? নাছিল, তেওঁ এনেহে কৈছিল সেইটো কথা। আৰু D আছিল কি? D অপশ্যনটো কি হয়, তেনালীৰাম আটাইতকৈ বুদ্ধিয়ক মন্ত্ৰী আছিল। এইটোৱে শুদ্ধ উত্তৰ, হয়নে? শুদ্ধ। চাওঁচোন আমি, ইয়াতে উল্লেখ কৰা আছে, চোৱাচোন।
ৰজাই তেওঁৰ আটাইতকৈ বুদ্ধিয়ক মন্ত্ৰী তেনালীৰামক মাতি আনিছিল। তাৰ পিছৰ প্ৰশ্নটো চাওঁ আমি। এই আচৰিত লাঠিডালৰ এক আঙুল চুটিকৈ কাটা। এই আচৰিত লাঠিডালৰ কি এক আঙুল চুটিকৈ কাটা। এই বাক্যত আচৰিত শব্দটোৰ অৰ্থ কি? আচৰিতটো কি বুজাইছে? আচৰিতটোৱে কি বুজাইছে? এডাল বিশেষ আচৰিত লাঠি বুলি কওঁতে সেই বিশেষ লাঠিডালৰ কথা কৈছে, যিবোৰ বিশেষ লাঠি কি হয় তেওঁলোকক দিয়া হৈছিল, হয়নে? ইয়াত আচৰিত শব্দটোৱে ভঙা বুজাইছে নেকি? অবভিয়াছ নিশ্চয় নাই বুজোৱা, ডাঙৰো বুজোৱা নাই, পুৰণি এই কথাও বুজা নাই। এডাল বিশেষ যে লাঠি সেই কথাটো বুজাইছে, অৰ্থাৎ নিৰ্দিষ্ট কৰি দিব বিচাৰিছে যে সেই লাঠিবোৰৰ কথা বুলি। সেই লাঠিবোৰক তেওঁ কি কৰিব বিচাৰিছে? নিৰ্দিষ্ট কৰি দিব বিচাৰিছে। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কি? চি। ইয়াৰ পিছৰ প্ৰশ্নকেইটা চাওঁ আমি। নম্বৰ 9 আছে। পাছৰ দিনৰ ৰাতিপুৱা চোৰজন আনন্দ মনেৰে ৰজাৰ ওচৰলৈ আহিছিল। বাক্যটোত কোনটো শব্দই কাৰ্য কৰা বুজাইছে? কাৰ্য কৰা মানে কি? কাম কৰা। কাম কৰা কোনটোৱে বুজাইছে? আহিছিলতে, অৰ্থাৎ অহা এটা কাম, হয়নে? অহা কামটো বুজাইছে। ৰজাটো এজন মানুহ নহয় জানো? চোৰ এজন মানুহ। ৰাতিপুৱাটো এটা সময়। গতিকে এইকেইটা কি হয়? এইকেইটা কাম কৰা বা কাৰ্য কৰা নুবুজায়, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? আহিছিল, এ। ডি নম্বৰটো চোৱা। গল্পটোৰ শেষত কি ঘটিছিল? গল্পটোৰ শেষত কি হৈছিলগৈ? গল্পটোৰ শেষত লাঠিবোৰ জোখা হৈছিল নেকি? নাই, লাঠি জোখাৰ প্ৰয়োজনেই নাছিল, হয়নে? চোৰজন ধৰা পৰিছিল। চোৰজন ধৰা পৰি গৈছিল, কাৰণ তেওঁ লাঠিডাল কি কৰি দিছিলে? কাটি দিছিলে এক আঙুল। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হয় বি। গতিকে ধন্যবাদ, আৰু আগলৈ আমি বাকী প্ৰশ্নবোৰো কৰিবলৈ চেষ্টা কৰিম।